and welcome back to my YouTube channel. মই পুনৰবাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ। তো আজি মই আপোনালোকৰ কাৰণে ধুনীয়া ৰেচিপি এটা লৈ আহিছো আৰু আজিৰ ৰেচিপিটো মই বনাব গৈ আছো কাবলি বুটৰ ghugni, মানে নলবৰীয়া ভাষাত ghugni। নলবৰীয়া লোৱাৰত ghugni বুলি কয়। কাবলি বুট লৈছো মই আৰু ইয়াতে এই সৰু সৰু বুটটো। তো মই কাবলি বুটখিনি প্ৰথমে মই কি কৰিম, কুকাৰত মই বইল কৰিব। আৰু মোৰ চেনেলত আপোনালোকে মেকআপৰ ভিডিও নহয়, অনলি ৰেচিপি ভিডিও দেখিবলৈ পাব। সো আপোনালোকে কোনোবাই যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থওক। কাৰণ কিয়, যেতিয়া মই নিউ ভিডিও আপলোড কৰোঁ তেতিয়া আপোনালোকৰ ফোনত নটিফিকেশ্যনটো যায়। আৰু বলক আজিৰ ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। তো মই এয়া লৈছোঁ ইলাইচি, জালুক কেনেকৈ মই লৈ লৈছোঁ। ইলাইচি মই বেছি নিদিওঁ, 3টা দিছোঁ। और यह गरम मसला, बुटखिनि बइल होबले दिम। और यार लगते मैं निमख अकमान दि दिसु। काबली बुटखिनि आमार बइल নহয় তেতিয়ালৈকে মই ৰেচিপিটো বনাবৰ কাৰণে কি যোগাৰ লাগে মই তাকে ৰেডি কৰি লওঁ। মই লৈছোঁ এয়া ফুলকবি, বিলাহী, পিঁয়াজ আৰু আলু। আৰু এয়া মই প্ৰথমে আলুখিনি ফ্ৰাই কৰি লওঁ। এয়া দিছিলোঁ মই আদা নহৰু পেষ্ট, আৰু এয়া জিৰা গুড়ি, আৰু এয়া ধনিয়া পাউডাৰ। মই বেছি মছলা ব্যৱহাৰ নকৰোঁ, আৰু আপোনালোকে যদি কিছুমানে মছলা খাই ভাল পায় তো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এয়া বাকী থকা ফুলকবিখিনি মই অলপকৈ ফ্ৰাই কৰি লওঁ। আৰু এইখিনি মই যিখিনি বইল হ'ব দিছিলোঁ বুটখিনি, তো এইখিনি মই এতিয়া ফ্ৰাই কৰি ল'ম। আৰু এইখিনি হ'ল বিলাহী, পিঁয়াজ যিখিনি মই মছলা ফ্ৰাই কৰিছিলোঁ। তো এইখিনি মই মিক্সিত বনাই লোৱা পেষ্টখিনি। আৰু এয়া কাবলি বুটৰ ghugni ৰেডি। দেখিবলৈ কেনেকুৱা হৈছে মোক জনাই দিব দেই। তো মোৰ বনোৱা মিলা হৈ গ'ল। ঘৰত যিটো বা নাই, মই অকলে আছোঁ। তো মই অকলে টেষ্ট কৰি কিনে চাব লাগিব, আৰু তাই যেতিয়া আহে চুটৰ পৰা তো তেতিয়া তাই খাই ল'ব। টেষ্ট কৰি চাওঁ মই। বহুত বেছি ভোকো লাগিছে, ৰাতিয়ে যে অলপ কিবা খাইছিলোঁ। তো এতিয়া দিনৰ বাজিছে 3টা, তো ভোক লাগিছে। তো চাব গ'লে ৰেচিপিটো মই আজি ফাৰ্ষ্ট টাইম বনাইছোঁ ফুলকবি দি পিনে। আগত মই ফুলকবি দি কিনে বনোৱা নাছিলোঁ, তো আজি মই ফুলকবি দি কিনে বনাইছোঁ। তো চাওঁ মই কেনেকুৱা লাগে খাই পিনে। ভালেই লাগিছে খাই পিনে। তো ৰেচিপিটো মই কেনেকৈ বনাইছোঁ আপোনালোকেতো গোটেই দেখা পালে। তো আপোনালোকেও বনাই কিনে ঘৰত টেষ্ট কৰি চাব পাৰে কেনেকুৱা হয় খাবলৈ। তো মই জলদি ভাতখিনি খাই লওঁ, কাৰণ মোৰ বহুত বেছি ভোক লাগি আছে। এই ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে মোক কমেণ্ট কৰি কিনে জনাব একদমেই নাপাহৰিব। আৰু আপোনালোকেও এদিন ঘৰত বনাই কিনে খাই চাওক। আৰু ভেজত মানে ধুনীয়া, এইটো ভেজ বুলি ক'ব গ'লে এইটো ৰেচিপি বহুত ভাল হয়। যদি নিজে বনাই খাব পাৰে, আৰু কোনোবা ঘৰত আলহী আহিলেও বনাই খুৱাব পাৰে, নে কি কয়। তো আজিলৈ ইমানে, বাই বাই।